সেপ্টেম্বৰ মাহত গাঁৱলৈ আহিলে মূৰত তুলি ল'ম মন্ত্ৰী বিধায়কক। মুখেৰে কোৱা কথা যদি বাস্তৱ জীৱনত প্ৰতিফলিত হয় ভাল কথা। মন্ত্ৰী বিধায়ক আমলাসকলে আমাৰ গাঁৱলৈ আহি দুৰ্দশাগ্ৰস্ত ছবিখন এবাৰ চাই যাওক। মন্ত্ৰী বিধায়কে 15 দিন গাঁৱত থকাৰ ব্যৱস্থা আমাৰ অঞ্চলৰ পৰাই আৰম্ভ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেপ্টেম্বৰ মাহত মন্ত্ৰী বিধায়কে গাঁৱত থাকিব লাগিব বুলি দিয়া নিৰ্দেশৰ প্ৰত্যাহ্বান দুধনৈ সমষ্টিৰ এটা অঞ্চলৰ ৰাইজৰ। দুধনৈ সমষ্টিত বিধ্বস্ত বাটপথে জলাকলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক। পথৰ দুৰৱস্থাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে শিক্ষাৰ্থীৰ লগতে ৰোগী তথা সাধাৰণ জনতাই। এয়া গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ অৰ্থাৎ দুধনৈ সমষ্টিৰ অন্তৰ্গত ধূপধাৰাৰ নিকটৱৰ্তী ধানবাৰী বৰতাৰী অঞ্চলৰ দৃশ্য। বৃহত্তৰ অঞ্চলৰ কেইবাটাও পথৰ বিধ্বস্ত অৱস্থাৰ বাবে জীয়াতু ভুগিব লগা হৈছে সৰ্বসাধাৰণ জনতাই। সংখ্যালঘু প্ৰধান অঞ্চলটোত সকলো দিশৰে উন্নয়ন বৰ্তমান শূন্য। বিগত সময়ত কেইবাখনো চৰকাৰ আহিল, চৰকাৰ গ'ল, কিন্তু উন্নত নহ'ল বাটপথৰ অৱস্থা। আনকি পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো যাতায়াত ব্যৱস্থা উন্নত নোহোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ৰাইজে। কেইবাটাও পথৰ বিধ্বস্ত হোৱা অৱস্থাৰ বাবে অতি কষ্টেৰে বিভিন্ন অঞ্চললৈ যাতায়াত কৰি যাবলগীয়া হয় অঞ্চলবাসী ৰাইজে। বাহনৰ কথাটো বাদেই দিয়ক, খোজকাঢ়িও যাতায়াত কৰাৰ বাবে উপযোগী নহয় কেইবাটাও পথ। কোনো লোকে টাননৰীয়াত পৰিলেও চিকিৎসালয়লৈ ৰোগীক নিবৰ বাবে সমস্যাৰ সন্মুখীন হয় ৰাইজে। যাতায়াত ব্যৱস্থা সুচল নোহোৱাৰ বাবে গাঁওসমূহলৈ নাযায় এম্বুলেন্স। আনকি শিক্ষাৰ্থীসকলক বিদ্যালয় মহাবিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ভুগিবলগীয়া হৈছে দুৰ্ভোগ। ভুক্তভোগী ৰাইজৰ চৰকাৰলৈ ক্ষোভ আৰু আহ্বান, মন্ত্ৰী বিধায়ক আমলাসকলে আমাৰ গাঁৱলৈ আহি চাই যাওক আমি কিমান যন্ত্ৰণাত ভুগি আছোঁ। যাতায়াত ব্যৱস্থাৰ উন্নতি নহ'লে সুস্থ চিন্তা মনলৈ আহিব কেনেকৈ বুলি কৰ্তৃপক্ষলৈ প্ৰশ্ন ভুক্তভোগী ৰাইজৰ। সেই অতি শীঘ্ৰে অঞ্চলৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে স্থানীয় ৰাইজে। আমাৰ এই যিটো অঞ্চল, এই অঞ্চলটোত ধানবাৰী, চাপলাই, বৰতাৰী, পদ্মপাৰা, দলাগাঁও এনেকৈ এটা বিশাল এলেকা। এই এলেকাটোৰ আচলতে ভিতৰুৱা যিটো অঞ্চল, আজি আপোনালোকে যিখন স্থানত অৱস্থিত আছে সেই স্থানখন চালেই ইয়াৰ প্ৰতিচ্ছবিখন সম্পূৰ্ণৰূপে ওলাই পৰিব। ইয়াত স্কুল কলেজত মানুহ যাব নোৱাৰে, মানে খোজকাঢ়ি অহা পৰ্যায়টোও নাই। আমি এই ঠাইত আজি সম্বৰ্ধনা পৰ্বত উপস্থিত হৈছিলোঁ, হাতত চেণ্ডেল লৈ আহিব লগা অৱস্থা আপোনালোকে নিশ্চয় দেখিছে। আজি সম্বৰ্ধনা জনা ছাত্ৰ ছাত্ৰীসকলে ধুনীয়া বেশ পিন্ধি আহিছে, কিন্তু তেওঁলোকে যিটো দুৰ্দশাত আহিছে আচলতে খুব দুখ লগা। এই প্ৰতিচ্ছবিখন এনেকৈ থাকিলে এই অঞ্চলত আচলতে যাতে শিক্ষাৰ পোহৰ নোপোৱা, একেবাৰে উন্নয়নে ঢুকি নোপোৱা এখন মানে ৰাজ্য বুলি ক'ব লাগিব। গতিকে এই অঞ্চলটোত যিয়ে আহে, যিয়ে চলাচল কৰি আছে, আমি ভুক্তভোগী, আমি স্বচক্ষে দেখিছোঁ। আজি আপোনালোকে দেখিছে এই ৰাইজে যিহেতু ভুগি আছে, চৰকাৰে যদি এই কথাখিনি অলপমান হৃদয়ংগম কৰি আমাৰ এই অঞ্চলত কিছু পৰিমাণে হ'লেও মানুহৰ সাধাৰণভাৱে চলাচল কৰিব নোৱাৰা যিটো অৱস্থা, সেইটোক যদি কিছু উন্নতি সাধন কৰে, তাৰ বাবে আপোনালোকৰ চেনেলৰ জৰিয়তে চৰকাৰৰ ওচৰত দৃষ্টি নিক্ষেপ কৰিব। হয়, চৰকাৰক ক'বলগীয়া এইখিনি আচলতে মাহীয়াৰ চকুলে চোৱা বুলিয়ে ক'ব লাগিব। কাৰণ আমি দেখিছোঁ বৰ্তমান ক'বলৈ গ'লে ডিজিটেল ইণ্ডিয়াৰ যুগ। এই যুগতো এনেকুৱা এটা পৰিৱেশত মানুহ যে থাকিব পাৰে, এই কথাটো আচলতে তেওঁলোকে ইয়ালৈ আহিলে সৰজমিন তদন্ত কৰিলেহে গম পাব আচলতে কিমান দূৰ হয় এখন ছবি, ভয় লগা এখন ছবি। মই নিজেই ইয়াত আচলতে এটা বিশেষ কামৰ কাৰণে আজি আহিছোঁ, কিন্তু আহোঁতে মই চিন্তা কৰিছোঁ বাকীবিলাক মানুহ কেনেধৰণে চলাচল কৰে। ৰাস্তাত মই এজন ল'ৰা লাগ পাইছিলোঁ যে কেনেকৈ চলি আছা বোলে, আপুনি আজি আহাতে গম পাইছে আমি যে সদায় এনেধৰণে চলি আছোঁ, আমাৰ কথা এবাৰ ভাবিছেনে? হয়, নিজে মই অনুভৱ কৰিছোঁ আচলতে হয়। এনেকুৱা ধৰণে মানুহ চলি থাকিলে মানুহৰ আচলতে কি বৰ্তমান যুগত মন মগজুবিলাকত আচলতে এই ধৰণৰ পৰিৱেশত থাকিলে উন্নত চিন্তাধাৰাটো মনলৈ নাহে। আৰু পৰ্যায়ক্ৰমে এই ডিজিটেল ইণ্ডিয়াৰ যুগত মানুহক এনেকুৱাকৈ জীয়াতু ভুগি থকা কথাটো চৰকাৰে অনুভৱ কৰি আমাৰ এই আঞ্চলিক ৰাইজৰ এই দুৰ্দশাৰ কথাটো যাতে তেওঁলোকে আপোনালোকৰ এই চেনেলৰ যোগেদিয়ে কিছু পৰিমাণে হ'লেও দৃষ্টি নিক্ষেপ কৰে। স্থানীয় বিধায়ক মহোদয়কে আদি কৰি মন্ত্ৰী মহোদয়, গড় ৰপ্তানি মন্ত্ৰী মহোদয়, তেওঁলোকে আহি কিছু পৰিমাণে হ'লেও আমাক কিছু
সকাহ দিব বুলি আমি ৰাইজৰ ফালৰ পৰা আপোনালোকক অনুৰোধ কৰিছোঁ। এইখিনিতো আচলতে মুখ্য মানে চাওক, এতিয়া কোৱা কাম আৰু কৰা কাম, মুখেদি কোৱা কামটো বাস্তৱ জীৱনত যদি প্ৰতিফলিত হয় তেতিয়াহ'লে নিশ্চয় খুব ভাল কথা। আমাৰ ইয়ালৈ আহক, আমি আহ্বান জনাইছোঁ, তেওঁলোকে মন্ত্ৰী বিষয়া আমোলাসকলে আহি চাওক এই দুৰ্দশাগ্ৰস্ত ছবিখন, তেওঁলোকে নিজ চকুৰে এবাৰ চাই যাওক। আৰু আমি আহিলে নথৈ আনন্দিত হ'ম। তেওঁলোকক আমি আচলতে কি বুলি ক'ম, তেওঁলোকক আমি মূৰত তুলি ল'ম। এনেকুৱা এটা অৱস্থা। আহক, আপোনালোকক চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, 15 দিন থকাৰ যিটো ছিষ্টেম আমাৰ এই অঞ্চলৰ পৰা আৰম্ভ কৰক বুলি মই বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছোঁ।